নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক বহুত বেছি ভালে আছে আৰু কুশলে আছে। আজি মই অন্য এযোৰ কাপোৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। এই কাপোৰযোৰত দহিটো কৰা নাই, তেওঁ নিজে কৰি ল'ব, যিগৰাকীয়ে কৰিবলৈ দিছিলে। আৰু মই এয়া চাৰিহাতত পাৰিটো লগাই দিছোঁ। আৰু চাওকচোন ফুলটো কিমান ধুনীয়া, গামোচাত যেনেদৰে মানে বাছে তেনেকুৱা নিচিনা, খুব ধুনীয়া লাগিছে কাপোৰযোৰ। আৰু এইখন মেখেলাখন এয়া ইমানলৈকে আছে, এতিয়া ডাঙৰকৈ দিয়া আছে। কাপোৰযোৰ বগা আৰু এইযোৰ নাম গোৱা নামঘৰলৈ পিন্ধি যাবলৈ খুবেই ভাল হ'ব। আৰু কাপোৰযোৰ আপোনালোকে কেনেকুৱা দেখিছে জনাব। যিগৰাকীয়ে লৈছিলে তেখেতে অনলাইনত লৈছোঁ বুলি কৈছে, ক'ৰপৰা লৈছে মই সোধা নাই বাৰু। আজি কাপোৰযোৰ চিলাই সম্পূৰ্ণ হৈ গ'ল আৰু আপোনালোককো দেখালোঁ কাপোৰযোৰ কেনেকুৱা। কিন্তু কাপোৰযোৰ ভালেই বাৰু, বেয়া নহয়, ইমান বহুত বেছি ভালো নহয় বাৰু, ঠিকে আছে আৰু ধুনীয়া পিন্ধিব পৰা। কিছুমান কাপোৰ বহুত পিছল হয়, এইটো ইমান পিছল নহয়। আৰু ফুলটো বেছি ভাল।